ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुख। গুড ইভিনিং। তো আজি ইমান একো নাই আৰু মই দুদিন ক'তো যোৱাও নাই। তো কালি ব্লগ দিছিলোঁ, কালি দিনটো ব্লগ নাই থাকিল, আজি দিবলৈ নোৱাৰিলোঁ। তো কালি ক'তো যোৱা নহ'ল, মানে মই ঢেকীয়াজুলিৰ পৰা আহি গা চা ভাল নহয়, অলপ ভৰি চৰি বিষ। ত' সেইটো কাৰণে ক'তো যোৱা নহ'ল। তো আজি সৰুকৈ এটা কাম আছে, তো তাকে কামটো কি কাম তো চাই থাকক। ভিডিঅ'টো থাম্বনেইলতো দেখা পাইছেই, তো কি হ'ব কি নহয় তো চাই থাকক কি কৰোঁ আজি। তো এতিয়া মই ৰেডি হৈছোঁ কাপোৰ চাপোৰ পিন্ধি, তো চাৰ্টটো পিন্ধি ল'ম, তো কিবা এটা খাই কিনে ওলাই যাওঁ। আৰু মানে গোটেইখিনি আহি পাইছেই, তো চাই থাকক আৰু লগ পামগৈ এতিয়া ক'ত কি হয়, ক'ত যাই আছোঁ আমি। তো মানুহটো অলপ জবলা টাইপ হৈ আছোঁ, চাই থাকক। আমি গৈ আছোঁ কিনকেইটা গৈ, মই কিবা এটা খাই কৰি ওলাই যাম আৰু লাহেকৈ। তো লগ পাই আছোঁ তাত গৈ কিনে। মই ওলাই আহিছোঁ আৰু লগৰখিনি তাতে আছে, কনবা চুকত ৰখি আছে। তো মই দাদা এটা স্কুটি লৈ আহিছোঁ, তো তালৈকে গৈ দিওঁ। তো আৰু আজি ৰ'দটো বহুত বেছি, তো গৰমটো বেছি লাগিছে, তো আমি গৈ থাকোঁ এনেকৈ। जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरण आने दे मेरे नींद अब এয়া চব মন চন মাৰি বহি আছে, দিনকেইটাও আহি পালে। এইফালে নাচনি আছে, ৰখি আছোঁ আমি গোটেইকেইটা বহি লৈ। জল্দি আহিম বুলি কৈ এতিয়া 3টা বাজি গ'ল। তো মোৰ লগত ল'ৰা এটা আছে, নামটো ভালকৈ নাজানো। তো লগ পালোঁ পাছফালে, এইটো আহি আছে গাড়ী লৈ। আৰু ভৱেন দাহঁত গ'ল তাত, তো আহি আছোঁ পথাৰত এনেই। চাইকেল বিচাৰি ঘূৰি ফুৰিছোঁ, চাইকেল এতিয়া 2খন পালোঁ, মানে এখন নিলোঁ আৰু 2খন এতিয়া বিচাৰি আহিছোঁ। আৰু ইনুতাক মাতিছিলোঁ, ইনুতা আহিয়ে পোৱা নাই এইফালে। তো ইনুতা আহি লওক, চাইকেল 2খন দি পঠাই দিব লাগিব। তো এতিয়ালৈকে আমি ঢোল 2টা নিলোঁ, আৰু এটা ঢোল লাগে। তো পেপা চেপা অনা হৈ গ'ল, ঢোল এটা লৈছোঁ বিচাৰি বজাই আছে। তো এইয়া বাৰীডাল এতিয়া পাইছোঁ, খুৰী আনি দি আছে। ক'ত আছে 2টাত দিগদাৰ একশ্যন দি আছে পাছফালে। এইটো বোলা এইটো আহি পাই গ'ল। কিন্তু বোম লাগিছে বে, বোম জুই, উপায় নাই আৰু। এয়া নাচনীয়া পুৰা খোৱা বোৱা হৈ আছে, ব্ৰেকফাষ্ট ৰেডি হৈ আছে। তো গাইছ চাওক, এয়া ল'ৰা মানুহ মেকআপ মাৰি আছে, দেখিছেনে? ছোৱালী মানে নামাৰে, ল'ৰা মানুহো মাৰে। এয়া চাওক ইমান ধুনীয়া ধুনীয়া হৈ গৈছে ল'ৰাকেইটা। চব ৰেডি চাইকেলত যাবৰ কাৰণে। মেইন আকৰ্ষণ ঘূৰা এইফালে গৈয়ে থাকিবা নেকি? আছে হাতত চব ৰেডি যাবৰ কাৰণে ন? ক'ত যাবা? এইটো ঢোল 10 বছৰ পিছত আজি হেৰি কৰিছে। হাঁহি কিয় মাৰ? চিলাই মাৰিছো, চিলাইটো ভাল হৈ গৈছে। বহুত ফাষ্ট আহিছে খোজকাঢ়ি ছোৱালীকেইজনী। ফাষ্ট আহিছে ছোৱালী, ইমান ফাষ্ট আহিছে নেকি? বেছি মই ফাষ্ট দেখি আছো নেকি? ইমান ফাষ্ট আহিছে নেকি? ফাষ্ট আহিছে, মই ফাষ্ট ফৰ্ড কৰি লোৱা নাই। আকৌ আহিলোঁ, আহি পেলাই চাইকেল মানে যেতিয়া মানুহ লাগে তো গুচি আছে, পুখুৰী আছে, মই আহি আছোঁ চাইকেল দিবলৈ। এতিয়া গুচিয়ে যোৱা তুমি আৰু যা। যি মানে ইমান হেৰি একো নাই, তো ব্লগ এইকেইদিন ডেইলি দি আছোঁ, ধৰ মনটো মানে গৈ আছে আৰু ব্লগ এটা দে। তো আজি সেইটো কাৰণে অলপ শ্বৰ্টকৈ যিমান বনাই দিছোঁ, তো লাগিলে লাইক চাইক কৰি দিব।
আপোনালোকৰ মৰম আৰু লাগিব মোক আৰু ছাপোৰ্ট কৰি যাব। তো এইকেইদিন একো নাই, আকৌ মানে দুদিনমানৰ পাছত মই আকৌ যাম হাতীৰ লগত, আকৌ পাব ভিডিঅ'। তো আজি মানে সেইকাৰণে শ্বুট আছিলে কাৰণে তাকে সৰুকৈ এটা বোলো বনাই দিওঁ ভিডিঅ'। তো সেইটো কাৰণে আজি ওলাই আহিলোঁ আৰু বাৰু ভৱেন দাহঁতো আছে, শুভজিত দাহঁত আছে, আকাশ দা আছে, আমি তিনিটা আছোঁ, চাৰিটা আছোঁ। তো মানুহ এইকেইটা দেখা পাইছে ভিডিঅ'ত। তো চাই থাকক, মই চাইকেলটোৱে দিবলৈ আহিছিলোঁ। তো বোলো চাইকেলকেইটা দি আহোঁ, মানে কি হ'ল চাইকেলকেইখন ইয়াত থৈ দিলে ঘপকৈ কোনোবা এখন লৈ গুচি গ'লে তো ৰিক্সটো মোৰ ওপৰত হৈ যাব ন, সেইটো কাৰণে মই গোৱালিকে চাইকেলকেইখন আনি পেলাই দি দিছোঁ আৰু। তো আমাৰ কামো চাইকেলৰ কামো হৈ গ'ল। তাৰপিছত আৰু দুখন আছে, সেই দুখন মই তাতে লৈ যাম। এখন মানে আমাৰ দুইখন চিনাকিয়ে, মানে মোৰ এখন টাৱেই চাইকেল আৰু এখন দাদাটো আহিব, সি কথা পাতিছিলোঁ ইমানটো আহিব এতিয়া বোলে। তো চাইকেল দুখন তাতে থৈ দিম, সেই দুখন। তো তালৈকে গৈ আছোঁ, অলপ দূৰ আছে, খোজকাঢ়ি আহি আছোঁ। ভাগৰো লাগিছে অলপ। তো এনেকৈ আহি আছোঁ আৰু নদীখনত মানে বতাহটো বহুত ধুনীয়া। তো লাহে লাহে আহি আছোঁ আৰু ভিউটো বহুত ধুনীয়া। তো কোনোবাই ধৰ ইয়াত ফটোশ্বুট বা কিবা কৰিব আহিলে তেজপুৰ দহবিচীয়া নদী কাণ ভঙা দলং বুলি চবেই চিনাকি। তো তাতে আহি যাব, মানে লোকেশ্যন বহুত ভাল পাব আৰু। তো প্ৰায় শ্বুটিং কিবা কিবি ধৰ ইয়াতে হৈয়ে থাকে। তো লোকেশ্যন লাগিলে মোক কমেণ্ট কৰিব বা ক'ত হয়, মোৰ ঘৰৰ ওচৰতে। তো মোক কণ্টেক্ট কৰিলেও হ'ব। মোৰ ইনষ্টাগ্ৰামত আছে ৰাজদ্বীপ কাশ্যপ অফিচিয়েল বুলি। তো তাত কণ্টেক্ট কৰিলেও আপোনাক এই লোকেশ্যন মই দেখাই দিব পাৰিম। তো বহুত ধুনীয়া লোকেশ্যন। তো আহিব, ইয়াতে প্ৰায় শ্বুটিং হৈ থাকে। আৰু জুবিন দাৰ এটা যে গান ওলাইছিলে, এইটো কি গান আছিলে, মিছন চাইনাই গানটো, বহুত ধুনীয়া। আহিলে ইয়াত কণ্টেক্ট কৰিলে হ'ল, মোক ক'লেও মই লোকেশ্যন দেখাই দিম। তো আৰু বহুত জেগা আছে, এইখিনিতো নদীখন নাপাওঁতেই, নদীখন পাৰ হৈ ইফালে ধেৰ জেগা আছে। কেনেকুৱা পাইছে নাজানো, তো বেয়াই পাব চাগে, যিহেতু মোৰ ভিডিঅ'বিলাক লৈ থাকে, ষ্টেবিলাইজ নাই। তো মোবাইলটো ভাল ল'লে ভিডিঅ' ভালকৈ দিবলৈ চেষ্টা কৰিম। তো মৰম দিব এনেকুৱাতে। তো আপোনালোকৰ মৰম দিলেহে মই যাতে আৰু অকণমান ভাল কেমেৰা ল'ব পাৰিম। চ' আশা কৰিছোঁ আপোনালোকৰ মৰম। এবাৰ লোকেশ্যনটো চেক কৰি লওক, ইমান ধুনীয়া দলংখনৰ এইটো ছাইডত, ইমান ধুনীয়া ধেৰ আছে, লোকেশ্যন ধেৰ আছে। এইফালেও ইয়াৰ বহুত লোকেশ্যন আছে। তো আপুনি কেমেৰাত ভাল নাপাব পাৰে, কেমেৰাটো মোৰ ইমান কোৱালিটি ভাল নহয়। তো লোকেশ্যন বহুত ধুনীয়া। তো এবাৰ আহি চেক কৰিব, মোক কণ্টেক্ট কৰিলে হ'ল, ৰাজদ্বীপ কাশ্যপ অফিচিয়েল বুলি মই কৈছোঁ অলপ আগত। তো পাইছোঁ ইয়াত শ্বুট চলি আছে, ভৱেন দা আকাশ দাই লৈ আছে। এই চাওক কি মজা লোকেশ্যন। কিবা মিলাই খুৱালো, বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো, চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো, বুকুৰে। নাই পেকআপ নাই হোৱা। তো ফাইনেলি পিক আপ হৈ গ'ল। তো এতিয়া আমি ওলাই দিওঁ ইয়াৰ পৰা ন, শুভজিত দা ওলাই দিওঁ। এইফালে নাচিয়ে আছে, ৰখিবই পৰা নাই। মই আকাশ দা, তো এইফালে আছে শুভজিত দা, তাৰপিছত এইজনী কইনাজনী কি আছিলে, কইনা বোলে নাচনী। তো এনেকৈ আহি আছোঁ, মই আছোঁ এইফালে। এতিয়া আমি যাম, ক'ত যাম আমি? চান্দমাৰি ন, চান্দিনিয়া ম'ম' খাব বোলে। এইফালে ভৱেন দা আছে বেক চাইডত, তো দেখাই আছোঁ। চাউণ্ডটো নাহিলে, তো গৈ আছোঁ, তাতে লগ পাম। ফাইনেলি আহি পালোঁ সেই ঘৰ। তো চবকে থৈ কৰি আহি গ'লোঁ, ভৱেন দা গুচি গ'ল মোক এইফালে থৈ কিনে। তো মই আহি আছোঁ এইফালে আৰু ঘৰ পালোঁহি। তো আজিৰ ব্লগটো ইমানটোৱে। তো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বাই বাই, আকৌ নতুনকৈ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত। তো এতিয়া বাই বাই, ইয়াতে সামৰিছোঁ। তো থেংক ইউ।